নিউজ 18 বিশেষ অনুষ্ঠান সাইকেল নহয় টিলিঙালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু ইয়াক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে। বিগত দিনসমূহত আচলতে পঞ্চায়তৰ প্ৰতিনিধিসকলে ৰাইজৰ সেই আকাংক্ষাখিনি কেনেধৰণে পূৰণ কৰিলে, মানে পঞ্চায়তৰ পৰা সুবিধা পাইছে পাইছে আপোনালোকৰ গাঁও পঞ্চায়তে আপোনালোকৰ সুবিধাবিলাক দিছিলে নে, ভালকৈ পাইছে নে সুবিধাবিলাক? ইমান ভালকৈ নাই পোৱা। সেইবিলাক উন্নয়ন দিলে সন্তুষ্ট হওঁ। আৰু নতুনকৈ আহিবলগীয়া প্ৰতিনিধিসকলৰ পৰা কেনেধৰণৰ আশা কৰে ৰাইজে, সেই সন্দৰ্ভত আমি মনৰ বতৰা লৈ ফুৰিছোঁ মৰিয়নি সমষ্টিৰ বিভিন্ন প্ৰান্তত। এতিয়া যাওঁ বলক মৰিয়নি সমষ্টিৰ এটা প্ৰান্তলৈ আৰু ৰাইজৰ আমি মনৰ বতৰা ল'ম। যোৰহাট উন্নয়ন খণ্ডৰ আমি উন্নয়ন খণ্ডত আছোঁ আৰু এইসকল লোকৰ আমি মতামত ল'বলৈ চেষ্টা কৰিম, যিহেতু পঞ্চায়ত নিৰ্বাচনৰ বেলিকা আচলতে পঞ্চায়ত নিৰ্বাচন যিহেতু আহি আছে আৰু মনোনয়ন দাখিল হৈছে আৰু এই মুহূৰ্তত আচলতে মৰিয়নি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহিছে। আমি সেই লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই বিভিন্ন মহিলা আছে, মহিলা বাইদেউ ক'ৰ পৰা আহিছে? বাইদেউ ক'ৰ পৰা আহিছে? কলিয়াপানী আদৰ্শ গাঁও। কলিয়াপানী আদৰ্শ গাঁও। আপোনালোকৰ আগৰ পঞ্চায়তত মানে সমস্যাবিলাক আপোনালোকৰ এইফালে মই কৈ দিয়ক, সমস্যাবিলাক সমাধান কৰিব পাৰিলেনে? পাৰিছে আৰু পাৰিছে। এতিয়া নতুন আপোনাৰ যিসকল প্ৰতিনিধি আহিব, প্ৰাৰ্থী আহিব, তেওঁলোকৰ পৰা কেনেধৰণৰ কি আশা কৰে? ভালেই হ'ব আৰু ভাল হ'ব কাৰণে আনিব। অৰুণোদয় পাইছে নাই? অৰুণোদয় পোৱা নাই। নাই পোৱা। ঘৰ পাইছে নাই? ঘৰো এবাৰ যিহেতু কৰি নিছে। যিহেতু কৰি নিছে। অঁ, আৰু বাকী কেনেকুৱা ধৰণৰ কি সুবিধা পাইছে পঞ্চায়তৰ পৰা? পঞ্চায়তৰ পৰা এনেই ৰাস্তা ঘাট হৈছে বাৰু। গেছ লেট্ৰিন এইবোৰ পালোঁ। এইবোৰ পাইছে। মানে পঞ্চায়তৰ আগৰ কাৰ্যকলাপ লৈ আপুনি সুখী? সুখী আছোঁ। সুখী আছে। আৰু মহিলা আছে, মই আৰু জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব, আপোনাৰ পঞ্চায়তৰ যিখিনি হেৰিখিনি, আপোনাৰ পঞ্চায়তৰ যিখন আগৰ পঞ্চায়ত আছিলে, আপোনালোকৰ অভাৱখিনি বা আপোনালোকৰ যিখিনি বিচাৰিছিলে পালেনে সেইখিনি? সেইখিনি আৰু খোৱা পানীখিনি যোগাৰ পালোঁ আৰু ৰাস্তা পদূলি ধৰি লওক যিমানখিনি আমি পাব লাগে সিমানখিনি নাই পাইছোঁ। শিলগুটি কেইটামান দি অকণমান ৰাস্তা বনাইছে আৰু কিছুৱে ভাল সুবিধা পাইছে। আপুনি পাইছে নাই? আৰু ঘৰতে পালোঁ দেই। ঘৰতে পালে? হয়। মানে পঞ্চায়তৰ পৰা সুবিধা পাইছে? পাইছে আৰু গাঁওখন ডাঙৰ নহয়। কেনেকুৱা ধৰণৰ আৰু সুবিধা বিচাৰে? আৰু আমাৰ ৰাস্তা পদূলিবোৰ ভাল লাগে। ল'ৰা ছোৱালী বাৰিষা হ'লে ওলাবলৈ সোমাবলৈ দিগদাৰ হয়। আপোনাৰ কোন পঞ্চায়ত পৰে? আমাৰ হেৰি পৰে মৰিয়নি সমষ্টি, এই লাহিং মৌজা 11 নং লাহিং গ্ৰাম পঞ্চায়ত পৰে। নিশ্চয়কৈ এনেদৰে মই মন্তব্য লৈ আছোঁ আৰু মই আৰু এজন লোক দেখিছোঁ, মই তেওঁৰ পৰা মন্তব্য ল'ব বিচাৰিম। পঞ্চায়ত নিৰ্বাচন আহিছে, উথপ লাগিছে, ৰাইজৰ ৰাজনীতি গৰম হৈ পৰিছে আৰু পঞ্চায়তৰ যিখিনি আচলতে সাধাৰণ ৰাইজৰ আকাংক্ষাখিনি পূৰণ কৰিবৰ কাৰণে পঞ্চায়ত গঠন কৰা হয়। কি ক'ব, আগৰ পঞ্চায়তৰ কাৰ্যকালখিনিক লৈ আপুনি সুখী নে? আৰু নতুনকৈ অহা যি প্ৰাৰ্থী জয়ী হ'ব, মানে কেনেকুৱা ধৰণৰ কি আশা কৰে, কেনেকুৱা উন্নতি হোৱাটো বিচাৰে? বিগত কালছোৱাত যিবিলাক পঞ্চায়ত আছিলে সেইবিলাকৰ কাম কাজ ৰাইজে দেখিছে। শেহতীয়াকৈ যিখিনি কাৰ্যকলাপ কৰিলে তেখেতলোকে, তাত অতিশয় দুৰ্নীতি মানে হেৰি আহিছে, মানে অভিযোগ আহিছে। গতিকে আমি পূৰ্বৰ যিখন পঞ্চায়ত আৰু এইবিলাক একঘেৰীয়া টাইপৰ হৈছিলেতো মানুহ, গতিকে তেওঁলোকে যি মন যায় তাকে কৰিছিলে। গতিকে এইবিলাকত আমি সুখী হওঁ বুলি ক'ব নোৱাৰোঁ আৰু আমি ভাবোঁ এটা পৰিৱৰ্তন লাগে, প্ৰতিটো ব্যৱস্থাতে এটা পৰিৱৰ্তন লাগে। সময় সাপেক্ষে যদি পৰিৱৰ্তন নহয় তেতিয়াহ'লে এইটো একঘেয়ামী হয় আৰু তেওঁলোকে খেয়াল খুচিমতে কামবিলাক কৰি যায়। গতিকে আমি ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আগন্তুক যিখন পঞ্চায়ত গঠন হ'ব এইবিলাকত নতুন আৰু যোগ্য মানুহক যাতে তেওঁলোকে নিৰ্বাচন কৰে। দল মতৰ কথা নাই, যিহেতু এতিয়া স্থানীয় এটা নিৰ্বাচন, গতিকে ইয়াত প্ৰাৰ্থীত কেন্দ্ৰিক হ'ব লাগে। প্ৰাৰ্থীজন যোগ্য হ'লে তেওঁলোকে বিবেচনা কৰিবলৈ মই সকলো ভোটাৰৰ প্ৰতি আহ্বান জনাইছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আমি মন্তব্য লৈ আছোঁ, আচলতে প্ৰাৰ্থীজন যোগ্য হ'ব লাগে, প্ৰাৰ্থীজনে ৰাইজৰ আকাংক্ষাখিনি পূৰণ হ'ব লাগে। পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থী আছে, বিজেপি প্ৰাৰ্থী আছে, তেওঁক মই পাইছোঁ। কি ক'ব, আপুনি যিহেতু এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব, কি ক'ব, কেনেধৰণে ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে আপুনি আশা প্ৰকাশ কৰিছে? নমস্কাৰ। আজি প্ৰায় 16 বছৰ হ'ল মানে ৰাজনীতিৰ লগত জড়িত, কিন্তু নিজে প্ৰাৰ্থী হৈ পোৱা নাই। বিভিন্ন সময়ত বিভিন্নজন প্ৰাৰ্থীৰ লগত থাকি জড়িত হৈছে, তেওঁলোকৰ লগত বিভিন্ন কাম কাজত জড়িত হৈছোঁ। আৰু সাধাৰণতে কোৱা শুনা যায় বা অভিযোগ উঠে যে পঞ্চায়ত প্ৰতিনিধি হ'লে দুৰ্নীতি হয়। মই আচলতে দেখাব বিচাৰিছোঁ যে পঞ্চায়ত প্ৰতিনিধি হ'লে যে দুৰ্নীতি নকৰে।
সেইটোকে কৰিম বুলি ৰাইজৰ মাজলৈ আহিছোঁ। যদি ৰাইজে সহযোগ কৰে তেতিয়াহ'লে মই সেই ৰেকৰ্ডটো ভংগ কৰিম বুলি আগবাঢ়িছোঁ। যাতে আমি সুধিব বিচাৰিছোঁ আপোনাৰ পঞ্চায়তটোত বা অঞ্চলটোত থকা কেনেকুৱা ধৰণৰ দুটা সমস্যা আপুনি সমাধান কৰিবৰ কাৰণে আপুনি প্ৰচেষ্টা হাতত ল'ব যদি আপুনি জয়ী হয়? মই পৰাপক্ষত মানে গাঁও অঞ্চলত যিবিলাক কেন্দ্ৰীয় চৰকাৰ আঁচনি আৰু ৰাজ্য চৰকাৰ আঁচনিয়ে ৰাস্তা পদূলিকে নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই, সেই তাতে সৰু সৰু ৰাস্তা কিছুমান থাকি গৈছে, সেই ৰাস্তাবোৰ মেৰামতি কৰি লগতে খোৱাপানীৰ ক্ষেত্ৰত ধৰক দমকল বহুৱাই হওক কিবা হওক, যদিও জেএমএ ঢুকি নোপোৱা কিছুমান ঠাই আছে পঞ্চায়ত এলেকাত, সেই ক্ষেত্ৰত ৰাইজক পানী খুৱাবলৈ চেষ্টা কৰিম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু আপোনালৈ শুভকামনা জনাইছোঁ যাতে আপোনাৰ আশা আকাংক্ষাখিনি পূৰণ হওক, ৰাইজৰ যিখিনি দাবী বা ৰাইজৰ যিখিনি আশাখিনি পূৰণ হওক। আমি এনেদৰে বিভিন্ন লোকৰ লগত কথা পাতি আছোঁ আৰু এতিয়া যাওঁ বলক অন্য এটা প্ৰান্তলৈ ৰাইজৰ আমি মনোভাৱ ল'বলৈ। আপোনাৰ কোনটো পঞ্চায়ত? 13 নং গাঁও পঞ্চায়ত। আপুনি পঞ্চায়তৰ পৰা সুবিধাবিলাক পাইছেনে? পাইছোঁ, কিবা লেট্ৰিন কৰে এনেকুৱা। হয়, ঘৰ পালে নাই? ঘৰ নাই পোৱা। ঘৰ নাই পোৱা। যি পঞ্চায়তৰ যিবিলাক কাম কাজ বা পঞ্চায়তৰ যিবিলাক উন্নয়ন সেইবিলাকক লৈ আপুনি সন্তুষ্ট হয়নে? সেইবিলাক উন্নয়ন দিলে সন্তুষ্ট হওঁ। হয়, যেনে ৰাস্তা পদূলি আদি কৰি সেইবিলাক দিব লাগে। আমাৰ ৰাস্তাটো এতিয়া কি আশা কৰে, কেনেকুৱা ধৰণৰ অভাৱবিলাক পূৰণ হ'ব লাগে আপোনালোকৰ? ভগা চিগা ঘৰবিলাক ভাল হ'ব লাগে, ভালদৰে পৰিচালনা হ'ব লাগে, মানে ৰাজ্য চৰকাৰৰ যিবিলাক মানে কাম বন তেনেকুৱাবিলাক ভাল পাওঁ। হয়, ৰাস্তা পদূলি ভাল হ'ব লাগে। আমিতো আমাৰ বোকা ৰাস্তাই হৈ আছে সদায় দিনে, ভাল পুল এটাই নাই। কোন পঞ্চায়ত বুলি ক'লে আপোনালোকৰ? 13 নং পঞ্চায়ত। 13 নং গাঁও পঞ্চায়ত। হয়, ৰাস্তা পদূলি বেয়া আপোনালোকৰ? হয়, অকণমান বেয়া। আমাৰ গাঁও হ'ল পাহাৰ কিনাৰৰ গাঁও, ৰাস্তাটো আমাৰ ভিতৰলৈ সোমাবলৈ মানে বোকা পানী হয়। আৰু মই এতিয়া বৰ্তমান আছোঁ যি চেলেংহাট বৰনগীয়া গাঁৱৰ এখন ঘুমটি দোকানৰ সন্মুখত আৰু ইয়াতো দেখিছোঁ কেইবাগৰাকীও মহিলা আছে, লোক এনেদৰে ৰৈ আছে। বাইদেউ কোন পঞ্চায়ত আপোনালোক? কোন পঞ্চায়তৰ? শিলিকা শিলিখা বাগানৰ পঞ্চায়ত কি আপোনালোকৰ? 62 নম্বৰ 62 নং গাঁও পঞ্চায়ত। আপোনালোকৰ গাঁও পঞ্চায়তে আপোনালোকৰ সুবিধাবিলাক দিছিলে নাই? ভালকৈ পাইছে নাই সুবিধাবিলাক? ইমান ভালকৈ নাই পোৱা। নাই পোৱা। কেনেকুৱা সুবিধা আশা কৰে, কি কি পাবলৈ আছে আপোনালোকে? পানী পাবলৈ আছে আৰু এনেকৈ হেৰি অংগনবাদী স্কুল নাই, সৰু সৰু ল'ৰা ছোৱালী আছে, পঢ়িবলৈ দূৰীয়া যাবলৈ হয়। এতিয়া নতুন যি পঞ্চায়ত হ'ব, এতিয়া নিৰ্বাচন হ'ব, পঞ্চায়ত নিৰ্বাচন হ'ব, এতিয়া সেইসকলৰ পৰা কেনেধৰণৰ কি আশা কৰে বা কেনেকুৱা প্ৰাৰ্থী আপোনালোকে জয়ী কৰাব বিচাৰে, কেনেকুৱা প্ৰাৰ্থী বিচাৰে? আমি কিবা এটা হয় হেৰি পাম বুলি আশা কৰিছোঁ আৰু স্কুল এইকেইটা কিবা কিবি আৰু। ৰাস্তা পদূলি কেনেকুৱা আপোনালোকৰ? একেবাৰে বেয়া। ৰাস্তা পদূলি বেয়া? বেয়া। ঘৰ পাইছে নাই আপোনালোকে? নাই পোৱা। ঘৰ নাই পোৱা। অৰুণোদয় পাইছে নাই? অৰুণোদয় পাই আছোঁ। অৰুণোদয় পাইছে। আৰু এনেদৰে দেখিছে ৰাস্তা পদূলি বেয়া, ঘৰ তেওঁলোকে পোৱা নাই, অৰুণোদয় পাইছে। মই আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব আচলতে পঞ্চায়তৰ যিখিনি পঞ্চায়তৰ যোগেদি সাধাৰণ ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ হয়, আপোনালোকৰ সেই আকাংক্ষা পূৰণ হৈছেনে? নাই, যেনেকুৱা মই ভাবোঁ তেনেকুৱা হোৱা নাই, কাৰণ আমি বাগানতে কাম কৰা শ্ৰমিক হয়। আমি টেম্পৰী কামত কৰি আছোঁ বাগানত, এজনীও কৰি আছে মোৰ লগৰজনী গোটেইখিনি। সেইকাৰণে আমি আকৌ এবাৰ সুবিধা পাইছোঁ যেতিয়া নিৰ্দলীয়ভাৱে দিছে চৰকাৰে সকলোকে খেলিবলৈ সুবিধা, সেইকাৰণে আমি ওলাই প্ৰাৰ্থীটো আগবঢ়াইছে? নাই নিৰ্দলীয়ভাৱে ওলাই আহিছে। গম পাইছোঁ, আপুনি নিৰ্দলীয়ভাৱে প্ৰাৰ্থীটো আগবঢ়াইছে বা ৱাৰ্ড মেম্বাৰ উঠিছে আপুনি? আপুনি এতিয়া প্ৰাৰ্থীটো আপোনাৰ কাম কাজখিনি তাত জমা দিলে, ফৰ্ম জমা দিলে আপুনি? জমা মানে সম্পূৰ্ণ হোৱা নাই, এতিয়া কিছুমান ভুল আছে, সেইখিনিকে এতিয়া ঠিক কৰিবলৈ আৰু চেষ্টা কৰি আছোঁ। আপোনাক পাইছোঁ যেতিয়া সুধিছোঁ, যেতিয়া আপোনাৰ এগৰাকী প্ৰাৰ্থী হ'ব, আপুনি ৰাইজৰ কেনেকুৱা ধৰণৰ সমস্যাখিনি সমাধান কৰিব বিচাৰিব বা আপোনাৰ আপোনাৰ ৱাৰ্ডটোত কি সমস্যা আছে? আমাৰ পানী সমস্যাটো বহুত বেছি। পানী এতিয়া আমি যেনেকৈ পাব লাগে, এতিয়া জল জীৱন দিব বুলি কৈছিলে কিন্তু পোৱা নাই। এতিয়া মানুহে পুখুৰী পানী খাই আছে বৰ্তমান। সেইটো পানী সমস্যাটো অলপ বেছিকৈ লাগে আমাৰ। আৰু বহু মানুহৰ ঘৰ চৰ নাই আমাৰ বাগানৰ অঞ্চলত, কৈ বোলে আমাৰ বাগানৰ যিখিনি ঘৰ আছে সেইখিনিয়ে বোলে আমাৰ কাৰণে বোলে যথেষ্ট পকী ঘৰ বোলে, সেইটো কাৰণে পোৱা নাই। সেইকাৰণে আমি ওলাই আহিছোঁ আৰু সেই সমস্যাখিনি আপুনি সমাধান কৰিব পাৰিম বুলি ওলাই আহিছে? হয়, যদি ৰাইজে যদি মোক বিচাৰে তেতিয়া মই সমস্যাবোৰ সমাধান কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আমি বিভিন্ন সাধাৰণ ৰাইজৰ লগতে কেইবাগৰাকীও পঞ্চায়তৰ যি ৱাৰ্ড সদস্য যি প্ৰাৰ্থীত্ব আগবঢ়াইছে তেওঁলোকৰ মনোভাৱ ল'লোঁ, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা এগৰাকী মনোভাৱ ল'লোঁ। আৰু এনেদৰে আমি চাইকেল নহয় টিলিঙাৰ যোগেদি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে ৰাইজৰ মতামত বা ৰাইজৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিলোঁ। আচলতে তেওঁলোকৰ আশা আকাংক্ষা কেনেকুৱা, পঞ্চায়তৰ প্ৰতিনিধিসকলক লৈ তেওঁলোকৰ আশাখিনি পূৰণ হৈছেনে, নতুবা তেওঁলোকৰ কেনেধৰণে আশা কৰে সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি মৰিয়নি সমষ্টিৰ বেলেগ এটা প্ৰান্তৰ পৰা আপোনালোকক চাইকেল নহয় টিলিঙা অনুষ্ঠান আমি দেখাবলৈ চেষ্টা কৰিম।